তো হাই গাইজ, আজি লগ পালে এটা নতুন ভিডিঅ'ৰ সৈতে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু চ' এতিয়া ভিডিঅ'টোলৈ আগবাঢ়া হওক। চ' আজি আমি ভিডিঅ'টো কভাৰ কৰিম 2021 KTM Duke 250 BS6 মডেলৰ ওপৰত। এইখন বাইকত কি স্পেচিফিকেশ্যন পাব, লগতে সকলোবোৰ গম পাব। সেইকাৰণে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকক। KTM Duke 250 হৈছে এখন স্পৰ্টছ বাইক, আৰু এইখন বাইকত আপোনালোকে 248.8 CCৰ ছিংগল চিলিণ্ডাৰ BS6 ইঞ্জিন পাব। নেক্সট, এইখন গাড়ীয়ে আপোনালোকক 30 BHP প্ৰডিউচ কৰি দিব আৰু লগতে 24 নিউটন মিটাৰ টৰ্ক পাব। এইখন বাইকত আপোনালোকে 6 গিয়াৰ ট্ৰান্সমিশ্যন পাব। নেক্সট, আমি তাৰ ব্ৰেকলৈকে আহোঁ। ফ্ৰণ্ট ডিস্কখন পাব আপোনালোকে 320 mm ডিস্ক, আৰু ৰিয়াৰখন পাব আপোনাৰ 230 mm ডিস্ক। আৰু ইয়াৰ পিছত ডাবল ABS পাব। ইয়াৰ পিছত আমি তাত হুইল বেছলৈকে আহোঁ। তো দুটা, অৰ্থাৎ ফ্ৰণ্ট আৰু ৰিয়াৰ হুইল বেছ একেটাই, অৰ্থাৎ 431.8 মিটাৰ হুইল বেছ পাব। এইখন বাইকত আপোনালোকে দুটা কালাৰ পাব, এটা হৈছে চিলভাৰ আৰু এটা হৈছে অৰেঞ্জ। এইখন বাইকত আপোনালোকে 13.5 লিটাৰ ফুৱেল টেংক পাব, আৰু বাইকখনৰ হাইট পাব 830 mm, আৰু ডাউন ক্লিয়াৰেঞ্চ 185 চেণ্টিমিটাৰ পাব। লগতে এইখন বাইক আপোনাৰ হেভি বাইকৰ ভিতৰত পৰে, অৰ্থাৎ হেভি বাইকৰ ছেগমেণ্টত পৰে, কাৰণ এইখন বাইকৰ নেট ৱেট হৈছে 161 kg। নেক্সট, আমি তাৰ চিটিং পজিশ্যনৰ কথা ক'বলৈ গ'লে পিলিয়ন আৰু ৰাইডাৰে বহুতে কমফৰ্টেবলি ৰাইড কৰিব পাৰে, আৰু এইখন বাইক লং ৰাইডৰ কাৰণে বহুতে ভাল হয়, কাৰণ তাৰ যিটো চিটিং পৰ্চন আছে সেই চিটিং পৰ্চনটো ইমান এগ্ৰেছিভ নহয়। নেক্সট, আমি তাৰ মিটাৰ কনচোললৈকে আহোঁ। এইখন বাইকত আপোনালোকে বাকী যিবোৰ KTMৰ বাইক আছে চেম ডিজিটেল কনচোলে পায় সকলোবোৰ। আৰু তাৰ লাইটিং ছেটআপলৈ যদি আহোঁ, এতিয়া বৰ্তমান LED DRLছৰ লগতে LED হেডলেম্প দিছে, য'ত আগতে BS4 250খনত আপোনালোকৰ হেডলেম্পটো হেলোজেন আছিল। চ' এইখিনিয়ে চেঞ্জ 2021 BS6 250খনৰ এইখিনিয়ে চেঞ্জ, আৰু ডিজাইনটো পুৰা 390 লুকত দিছে। চ' এইবাৰ অলপ ডিজাইনৰ KTMৰ অলপ কিবা উল্টা হৈছে এইবাৰ ডিজাইনবোৰৰ। চ' এইখিনিয়ে তাৰমানে BS6 মডেলটো চেঞ্জ হৈছে। আৰু এইখন বাইকৰ মাইলেজ আপোনালোকক কোম্পানীয়ে ক্লেইম কৰে, যদি আপোনালোকে গাড়ীখন চিটিত চলায় তেতিয়াহ'লে 30 পাব, 30 kmpl পাব, আৰু হাইৱেত যদি চলায় তেতিয়াহ'লে 35 kmpl পাব। আৰু ইয়াৰ টপ স্পীড কোম্পানীয়ে 142 km/h কৈছে, কিন্তু ইয়াতকৈ গাড়ীখন বেছিয়ে টানিব পাৰে, অৰ্থাৎ বেছি পিকআপত যাব পাৰে। নেক্সট, এইখন বাইক আপোনালোকে যদি কিনে অন ৰোড গুৱাহাটীত, বেলেগতো নাযাওঁ, বেলেগ চিটিতো বেলেগ হ'ব, গুৱাহাটীত যদি কিনিব খোজে এইখন বাইকৰ এক শ্ব'ৰুম প্ৰাইচ হৈছে 2,18,906 rupees, আৰু অন ৰোড যদি বিচাৰে অন ৰোড এইখন বাইকৰ গোটেই কাগজ ইঞ্চুৰেঞ্চ মিলি আৰু 2,38,544 প্ৰাইচ। চ' আৰু এইখন বাইক আপোনালোকে যদি ভাল লাগে বা বাইকখন যদি কিনিম বুলি ভাবে বা ইয়াৰ বিষয়ে আৰু কিবা সঠিককৈ জানিব বিচাৰে, তেতিয়াহ'লে ওচৰত ডিলাৰত আপোনালোকে কণ্টেক্ট কৰি ল'ব, আৰু যাতে আপোনালোকে বাইকখন বুকিং কৰিব পাৰে। চ' আজিলৈকে এইটো ভিডিঅ' ইমানতে, পাম বেলেগ এটা ভিডিঅ'ৰ সৈতে। চ' আজিলৈকে বাই বাই, জয় আই অসম।